হেৰি এতিয়া আমাৰ শৰ্মাটো বিয়া পাতিলাকে আমিও বিয়াখন পাতিব লাগবো তাৰ আগতে এটা কথা সুধিব লাগবো গম পাইছে নাই সিদিনা নাই বিয়াখন পাতিলে তাৰ সৰুবোৰে এটা কাণৰ এটা কথা কৈছে গম পাইছে নাই সেই কথাটো কি কৈছে আমি শুনিব লাগবো মানে কি কৈছে জানিব লাগবো আমাকো ক'ব না সুধি হোৱা এইটো আছে বিয়া পাতিছি মোৰ 1 টকাও নহয় চুলি কেইটালৈ যাব থাকা চুলি কেইটা গম পা না শৰ্মা ছাৰ বা মানুহ বিয়া চিয়া পাতি পাগলা হেৰি তাকে কৈ আছো বিয়া চিয়া পাতি টকা এটা নহয় হয় টেনচন ফোন চোন দিছে যাবি যাবলৈ কাম আছে আমাৰ কথা অলপ আছে হেৰি এতিয়া এটা কথা আমি সুধিব আহিলো আমি এতিয়া আৰু বিয়াখন আহিছে গম পাইছে নাই এতিয়া তোক যি সিদিনা সৰুবোৰে যদি কিবা এটা কথা ক'লে কাণৰ কাষত বিয়াৰ দিনা কি কথা কৈছিলে আমাকো কওঁ ভাই আৰু বিয়াখন আছে না লাজু লাগে কি লাজ লাগে আৰু আমিও গম পাব নালাগিব আমিও কথা পাতিব লাগিব না কথাটো কি জানা মই তোক কৈছো নাই দে কোন নাই কলি বেয়া হয় কিন্তু মই নকাও দে কলি মই বেয়া গম পাইছো কথাটো কি জানা মই বুঢ়া এটা কথাই কৈছি কামৰ কাষত মাতি নি কৈছি তোমাক 10,000 টকা দিলো মই কেছ পইচা আৰু লাগলি দিম কিন্তু মোৰ আপিটো আৰু ঘূৰাই নাদিলা যি ভাজি নিছ তুমি তোমাৰ লগতে ৰাখা এতিয়া বুজি পালা আৰু বিয়া পাতবি তোক কেনচেল কৰবি নেকি ইটো ফাৰ্নিচাৰৰ লগত মতো নাপাতো ই ফাৰ্নিচাৰৰ লগত বিয়া পাতবো শুন এটা কথা কওঁ মই ফাৰ্নিচাৰ কিনিবলৈ আনিব পাৰি বা ইনষ্টলমেণ্টত আনিব পাৰি কিন্তু আপুনি আনি পেলাই সেই হ'ব গম পাইছা না বিয়াখন নাপাতি মাৰি তাত নাপি জনাম ধন্যবাদ বিয়া পাতে ধাৰত পুত যায় টকা ফুটি গৈছি